দেরে নানা দেরে না দেরে নানা দেরে না গিরি নানা নানা দেরে নানা দেরে না ও বাপা ওই কি মই মহুন্দগিরি মহুল কমানা দেখো নাই ও ডাঙৰ মানুহগিলে এচিত থাকে এচি নে দিছি আন্ধ কথা বেলেগ আমাৰ আৰু এনেকেই যাব কি হ'ব আৰু পুলিয়াই মই এইফালে আছো মই বুদ্ধিৰাম অ ভদ্ৰেশ্বৰ দেখো নাই কিয় ৱাল ফালি ফালি মাতি আছা ইমে এই মই মাতছো ৰ তই কি কৰি আছা তাকে চাব আহিছো মই মছাৰি আছো ৰ মই চাৰি আছা কি কৰিবি ভাই আকলা মানুহ ঐ চালা ঐ নকবি ভাই য'তে ত'তে মহে কামৰিব দিছি মুঠ পাই গেলিও কামৰৈ হাত পাই গেলিও কামৰৈ এতিয়া আৰু শান্তি নোহোৱা হৈছি তোৰ বৰ কষ্ট হয় বুদ্ধিৰাম না নকবি ভাই কঁকাল চকাল একদম ভাজ লাগি গৈছি কথা কবা আহিলো ৰ অ কি কথা তই বিয়াখন নাপাতে কে বিয়ে অ কাৰ লগতে বল্লা চলি কোনে আপি দিব বল্লা চলি কাপি নিদি কি বিয়া পাতা চলি কাপি দিব নেকি তই পাতবি নাই বিয়া আপি এটা আছে পাতিব পাৰি অ কি ভাবছে বুদ্ধিৰাম লাজে লাগি ৰ বিয়া পাতিব লাজ লাগে তোৰ বিয়া পাতি তোৰ কিমান ভাল হ'ব তিৰিটো হেলি তই হৰা ৰেহাৰ বেয়া নালাগে বাচান ধুব নালাগে একো কৰিব নালাগে তোৰ বহুত সুবিধা হ'ব তই বিয়ান পাতি ল বুদ্ধিৰাম পাঠাওঁতে পাতিব পাৰি ক'ত পামে কইনা অ আপি এটা আছে ৰ গাঁওবুঢ়াকে কৈছি ফাটা পাতি গাঁও তলত বথুৱাকে মিলিব গোটা আপিটো গামবুঢ়াকে কৈছে নেকি অ হ'ব দে তেতিয়াহ'লে যাম দেই তেনেহ'লে হ'লবি কালি যাম দে এক লগত মই তোক তাকে ক'ব আহিছিলোঁ হ'ব দে যাম দে চলিয়ে মোৰ দাৰুৰ প্ৰমাণ চাম আৰু অলবি মই যাওঁ দেই এতিয়া হেৰি কৰিবি তই ভালকৈ অলপ ড্ৰেছ পাতি কৰিবি কইনা চাব যোৱা কথাটো মানুহ ঘৰ তাতে যাব লাগিব এতিয়া হ'ব দে মই এতিয়া ন যা 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 অ বাপৰে কি মই মোৰ লগতে লাগে এই গামবুঢ়া কথা এটা হ'ল নহয় এতিয়া আপিটো মন নাই কালি ভিনাক ঠাইত গুচি গ'ল মোক আগতে কথা অহা নকলি এতিয়া চাইচোন কি হ'ল এতিয়া এই মাক আছে না নাই মাকতো নাই মাক থাকিলে অৱশ্যে মাককে চাই যাব পাৰিলো হয় এই কি কয় গামবুঢ়া তই কাৰণ আপিটো বেয়া দিম মইতো মায়াকক বেয়া এটা নেজানো কথা আছে মাক ভালে সি তাৰ জীয়াৰী ভাল এই গামবুঢ়া কি গিলা কথা কয় তই হা মই এটা ফোন কৰি চাওঁ তই বিড়ি এটাই খাচোন যা। বুদ্ধিৰাম বুদ্ধিৰাম ইয়াৰ অলপ হয় নাই নেকি কইনা চাব যোৱা কথা তাৰ বেলি তালু পালা আহি অলপ ড্ৰেছ পাতি ঠিকে আছে নে কইনা চাব যোৱা কথা অলপ চেণ্টকে মাৰি ল ৰ বাহ ঠিকে আছে বুদ্ধিৰাম তই নে এইটো মই মোৰ সন্দেহ হয় মই হয়নে নহয় এইটো ভাল লগাইছিলে ভাল লগা মানে একদম মজা বলক ভদ্ৰেশ্বৰ এতিয়া যাওঁ তই চশমা কিয় পিন্ধিছা চশমা পিন্ধিতো তোৰ কইনাই চকু দেখাই নাপাব চকুত চকু পৰিলে তোৰ প্ৰেম হ'ব মই পিন্ধো দে মই জানাই নাছিলো চেন লৈছে নাই বুদ্ধিৰাম মাছছোতো মই পেন আছে নহয় চেন মই পেনৰ চেনৰ কথা কোৱা নাই বুৰ্বক এই চেণ্টৰ কথা কৈছো বাছলা চেণ্টৰ কথা কি এইটো এই চেট একবাৰ লগলি আপি তো একেবাৰে তোৰ লগত ফেভিকল লগা দিব হয় নেকি অলপ মাৰিলো দি দিছে তোৰ গা চা গোন্ধে থাকে বকৰা বকৰা এইটো কথাত ইমান জান নেকি চাওঁ দিছোন বাহ মজা লাগব আজি
আৰু একচেট ল ৰ সিলে বস্তু তাতে নলবয়ে বুদ্ধিৰাম নাই তাৰমানে জোতা গিলে খোলাৰ পিছত মুজৈ গিলে তাৰমান বাছ মাৰে না সেই কৰিলি তই সেইকাৰণে লৈছিলো মোকো শেষ কৰি দিবি তই একা লাগে এটা কথাই বুদ্ধিৰাম কি কথা হয় আমি যাওঁতে অলপ চৰ্টকাট কৰি যাব লাগিব দি যাব লাগিব কিয় আৰু তাতে যাই পেলাই তই লিখি দিও মাৰিবি গাঁৱৰ ভাষা মাৰি ৰাখিবি তাতে হ'ব দে। মাষ্টাৰ মানুহ গাঁওবুঢ়া হ'ব দে, মোৰ হ'ব দে। সন্মানৰ কথা আছে ভাই হ'ব দে এতিয়া যৌ তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে ঐ জৰে বিষে কঁপিছে গায় ভোকে পিয়াহে মৰিছো ইহঁতে আহি নাপালাকে দেৰি হৈ গ'ল দেখোন মই অলপ চাওঁ ৰজু ৰাস্তাত দেখি যায় ইহঁতে এই পথাৰেদি আহি আছে মই চাওঁ ৰজু এই ছোৱালী চাব আহিছিলে ইহঁতে ভোজ খাব আহিছে মাষ্টাৰক কওঁ ৰ এই মাষ্টাৰ ক'ত আনিলে ভদ্ৰেশ্ব তই পালৈ ৰ আৰু বেছি নাই পালৈ আৰু বেছি নাই সেইটো ঘৰ ভৰি চৰি গৰম উঠি গৈছে চাহ বনাই খাব পৰা হৈছে অলপ ফ্ৰিজ সুমি থামতো তোক আৰু মনত আছে নে লিখিত ক'ব নাপাবি কিন্তু হ'ব হ'ব সন্মান দেখা দিবি ঘৰত কোনোবা মানুহ আছে নে মাষ্টাৰে মাষ্টাৰ বাপেয়া এই গাছত গৰু তোলাকেইটা আজি বাহিৰতে বহিব দিছো বাহ চকাল চকাল বিষে গেছে বাবা ৰে এই বেটা ভৰি নুমৌ কইনা চাবা ইয়াতে ভৰি উঠাব আহিছে তাড়াতাড়ি কইনা তোক কুকুৰৰ দৰে খালি স্বভাৱ তাৰ তাড়াতাড়ি কইনা তোক মাত আই বুঢ়া মনে মনে ঐ গাম্বুৰকা কইনাৰ বাপেকক মাতা বুলি কয় আমি বহি আছো তাড়াতাড়ি কৰ এই বাপেয়া বাপেয়া এই ইয়াতে ৰবৰৰ আছে আই মই চকী অলপমান এতিয়া গাম্বুৰা ল'ৰা দুটাই আহিছে এতিয়া ল'ৰা কোনটো হ'ল থাকোঁতে আমি দুটাই আছিলো ল'ৰা আগতে আপোনালোকো আছিল গাম্বুৰকাও আছিল এতিয়া বয়স হোৱাৰ কাৰণে ল'ৰা বুলি ক'ব ভাল নালাগে আমি আৰু এতিয়া এই বেটা সেইটো কোৱা নাই এই মোৰ আপিটোক চাবা ল'ৰা কোনটো সেইটো থাকাত আমি সকলোৱে ল'ৰা আছিলো কিন্তু কইনা চাবা ল'ৰাটো মই দেখ এইটো লিখিত 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 ক'লে বুদ্ধিৰাম তই দেখোন ক'বা দিছিলি আনতে লিখিত কবি সেইকাৰণে কৈছো খালি 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 তই চব চেক্স কৰি দিলি এই তামান ভোক লাগিছে খাবা চাবা নেদে নেকি আকৌ খাবি ৰ ৰাখ কিমান খাইছে দুহঁত একাই মাৰিছে কিবোৰ কইনা চাবা এনেকৈ থাকে কি আলোচনা কৰি আছো চলি নাই নাই একো নাই যি সুধে সেই কথাইলে কবাক লাগি ইয়াতে কি আছো থেংক ইউ এইটো লিখিত এইটো ইংৰাজী তোমাৰ নামটো বুদ্ধিৰাম লিখিত পঢ়া শুনা কিমান কৰিছা আণ্ডাৰ মেট্ৰিক পাছ লিখিত এই মাষ্টাৰ কিবা চাইনিজ পঢ়া ল'ৰা নেকি গাম্বুৰকা সেনেকুৱাই ল'ৰা ধৰি ল'ব পাৰা ই কথাই কথাই কিয় লিখিত বুলি কয় ইয়াৰ বেটাৰ মুদ্ৰাত দুখ আছে আৰু এটা ট্ৰাই কৰি চাওঁ ৰ বাৰু বাৰু তুমি কি কৰা মই চব কৰোঁ ঘৰ সাৰা বাচন ধোৱা কাপোৰ ধোৱা ভাত বনোৱা গৰু ছাগল গোটেই চাৰিব পাৰোঁ এইটো লিখিত মই নিলিখো এই গাম্বুৰাকাহে লিখিব হা এই ৰ'দত মই অলপ যাওঁ সেই গেছৰ ওপৰত যাম পানী অলপ ৰ'দতে গৰম কৰোঁ গাম্ভীৰকা ইমান চিপৰিয়া পানী ৰ'দত গৰম কৰিব এই পানী গৰম কৰা নহয় চাহ ৰ'দতেই বনাই বনাই খাই আজিকালি এই আপিটো ক'তে গাম্বুৰকা আপিটো আমি দেখাই নাই ৰবা এবাৰ ঐ গাম্ভীৰকা আপিটো ক'ত আচাল মাল তৈ লাগে আমাক আপি নাই আপি কালিতে ভিনা কোঠাত গৈছিল
ফাটাফাটি গাঁও বন্ধ দিছোঁ তহঁতে আজি যা বেলেগ একদিন আহিবি অ ভদ্ৰেশ্বৰ হা আপা খাবা নাজানি গা গাম্বা লাগবে দিছি মোক নাপায় খাবা এই তহঁতে এতিয়া যা এই ঘৰত খালি যা এই ৰাস্তাত প্ৰতিবাদ চলি আছে হা তহঁতে কিন্তু ৰাস্তা দি নাযাবি এই পথাৰেদি যাবি তাত পালে তহঁতক বান্ধিব কিন্তু শুনক 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 সনাতন ডেকাৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদৰ কাৰণে ফাটাফাটি গাঁও পঞ্চায়তৰ গোটেই এৰিয়া বন্ধ ঘোষণা কৰা হৈছে শুনক 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 এই পলো 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 কি এইটো গাখীৰ নহয়তো অলপ টেষ্ট কৰি চাওঁ ৰ বাপৰে তামান চেঁচি গেছিয়ে গ'ল এই লৈয়ে যাওঁ ৰ এইটো ঐ বুদ্ধিৰাম ক'তে ইমান দেৰি হ'ল ঐ কিবা আন্দোলন নে কিয় কৰিছি ক'ব ঐ যাওঁ মই তাত থাক ঐ বুদ্ধিৰাম ঐ আহ তোক সেইবোৰ পৰা মই ৰখি আছোঁ এতিয়া আহি পাইছে তই আহ তামান ভোক লাগছিল ভাই এই তামান দাউৰছোঁ ভাই মই এইটো লৈ আছোঁ অ' কি ইনছে আহে তই এতিয়া মই গাখীৰ অলপ খাই আছোঁ চাইনা গাখীৰ সোৱাদটো বেলেগ অলপ খাবি নেকি চাইনা গাখীৰ ঐ এলে গাখীৰ নহয় পেলো পেলো তইতো খাই মৰবিয়ে লগতে আমাকো মাৰবি যত পত কৰি তই কি জানিবি এইটো চাইনিজ গাখীৰ এইটো সেইকাৰণে তই আজিকালি আপি পোৱা নাই তই চাইনিজ কোনো গাখীৰ তিৰি নেদেই মই খাম তই খা আজি খা তই। মই নাখাওঁ তই খা লো তই মৰ মোক নামাৰবি তই মৰ মই ঐ ইয়াতে খাব নাপাওঁ কেতিয়া দেখোন ইয়াতে আছে এই এফালে বুদ্ধিৰামতো নিচে আহিছে ক'বাই নৰে ইটো মাৰ খাবয়ে অ মোকো মাৰ খুৱাব গতিকে মই পিছফাল দি পলাই ভাল ই ইয়াতে মাল খাই থাকক মাল সকলো আমাৰ কথা শুনি আছে দেই গাড়ী মটৰ কোনো একো অহা নাই মুৰ্গীক মাৰা দিম মুৰ্গীক ফালি দিম ফালি দিম এইটো কোন আহিছে এইটো ক'ত এই মোৰ পেছে তই মই আপি চাব গৈছিলো ভিনেট চেক গেছি আপি আপি চাব গৈছিলি অঁ এনে হাতত কি এনে চাইনিজ গাখীৰ গাখীৰ লৈ আপি চাব গৈছিলি অঁ এই চাইছে কি চাইছে কি এইটো এইটো চাইনিজ গাখীৰ আপি চাব গেলে মদ আপি চাব গেলে মদ খাই ভদ্ৰেশ্বৰ কতে তই মই আৰু বিয়া নাপাতো মই আৰু বিয়া চিয়া কেৰি তই মোৰ অৱস্থা কাহিনী মাৰিলে কয় মাৰিলে মোক